हेलो फ्रेंड्स, आज मैं आपनालोकলৈ एटी टेस्टी रेसिपि লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল মোৰ খুবেই প্ৰিয় মাংসৰ দৰে সোৱাদ লগা কঁঠালৰ তৰকাৰী। এইদৰে কঁঠালৰ তৰকাৰী বনাই খালে আপোনাৰ বাৰে বাৰে খাবলৈ মন যাব আৰু মাংস খাবলৈ পাহৰি যাব। কেনেকৈনো আমি টেষ্টিকৈ কঁঠালৰ তৰকাৰী বনাব চাওঁচোন আহক। মাংসৰ দৰে সোৱাদযুক্ত কঁঠালৰ তৰকাৰী বনাবলৈ প্ৰথমতে মই কঁঠালখিনি এনেদৰে টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। তাৰপিছত ইয়াতে লৈছোঁ মই এটা বিলাহী, কেইফুটামান নহৰু, আদা, এটা পিঁয়াজ আৰু 4টা জলকীয়া। এতিয়া এইখিনি মই গোটেই লগাই মিক্সিত পেষ্ট বনাই ল'ম। এতিয়া মই ইয়াতে কেৰাহীত তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে কঁঠালখিনি ভাজি ল'ম। আৰু এটা কথা, মই কঁঠালখিনি আগতে সিজাই লৈছিলোঁ। সিজাই লোৱাৰ পিছত এতিয়া মই ভাজি ল'ম। কঁঠালৰ লগতে মই ইয়াতে এটা আলু দি দিছোঁ, গতিকে এতিয়া মই এইখিনি ভাজি ল'ম। এতিয়া একেটা কেৰাহীতে তেল দি দিছোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে দিছোঁ মই পাঁচফোৰণ, তাৰপিছত দিছোঁ তেজপাত আৰু এটা জলকীয়া। তাৰপিছত সেইখিনি মই লৰাই দিছোঁ। লৰাই দিয়াৰ পিছত ইয়াতে দিছোঁ মই পেষ্ট কৰি থোৱা পেষ্টখিনি। এতিয়া মই ইয়াতে দিছোঁ হালধি আৰু অকণমান জিৰা। মোৰ ধনিয়া পাউডাৰ নাই কাৰণে দিয়া নাই, আপোনালোকে দিব পাৰে। ধনিয়া পাউডাৰ দিলে গোন্ধটো খুব ভাল হয়। তাৰপিছত এনেদৰে মই এইখিনি ভাজি লৈছোঁ। এতিয়া মই ভাজি থোৱা কঁঠাল আৰু আলুখিনি দি দিছোঁ। মই এনেদৰে 10 মিনিটমান ভাজি ল'ম। তাৰপিছত ইয়াতে দিছোঁ জোখমতে নিমখ। ইয়াতে আপোনালোকে জলকীয়া পাউডাৰ দিলে কালাৰটো আৰু ধুনীয়া হ'ব। মোৰ জলকীয়া পাউডাৰ নাই, সেইকাৰণে দিয়া নাই। এতিয়া এইখিনি ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ জোখমতে পানী, কাৰণ কঁঠালখিনি আগতে সিজাই লৈছোঁ যদিও ভালকৈ সিজা নাছিল, গতিকে গোটেইখিনি কঁঠাল সিজি যোৱাকৈ ইয়াতে পানী দি দিছোঁ। ঢাকনি এখন দি এইখিনি সিজিবলৈ দিম। এতিয়া এইখিনি ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াতে এতিয়া মই দি দিছোঁ অকণমান গৰম মছলা। মাংসৰ ফ্লেভাৰৰ কাৰণে আপোনালোকে ইয়াতে চিকেন মছলা দিব পাৰে। এতিয়া আমাৰ টেষ্টি ৰেচিপি তৈয়াৰ হৈ গ'ল। শেষত দি দিছোঁ ধনিয়া পাত। এতিয়া মোৰ খুবেই প্ৰিয় মাংসৰ দৰে সোৱাদ লগা কঁঠালৰ তৰকাৰী ৰেডি হৈ গ'ল। গতিকে আজি ভিডিঅ'টো ইমান। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আছিলে। বাই বাই।